হেৰা শুনিছানে? ভেকচিনটো লৈ আহোঁগৈ শইকীয়াৰ ঘৰত একেলগে। কাইলৈ তোমাকো লৈ যাম। মাজনী টিউশ্যনলৈ আজি ময়ে তোক থৈ যাব পাৰিম ৰাস্তাতে পাই যাম যেতিয়া, আৰু টাইম মিলিলে লৈও আহিব পাৰিম। সেইকাৰণে সোনকাল কৰ। তোমাৰ মতে ক'লেতো মই কাহানিও ভেকচিনেই নাপাম। মোৰ মৰিব মন নাই কিন্তু দেই ডেকা কালতে। নিজে যে বুঢ়ী হৈ গ'লা, ৰঙলাৰ নিচিনা হৈ গৈছা, সেইকাৰণে মোকো বুঢ়া ক'বলৈ আহিছে ন? চোৱা মই ফিট এণ্ড ফাইট আছোঁ, আৰু তোমাৰ পৰা কেনেকৈ আশা কৰিম কিবা খুৱাই পঠিয়াবা ইমান সোনকালে বুলি? চাহ টুপিও নোপোজা তুমি। আপুনি মোক কেনেকৈ ক'ব আহিছে? ৰাতি 11 বজাৰ পিছতহে এক্সন চিনেমাবোৰ দিয়ে। মোৰ চাই বৰ ভাল লাগে, সেইকাৰণে ৰাতিপুৱা আকৌ উঠা দেৰি হয় আৰু চোৱাৰ কাৰণে। ইমান ৰিয়েলিষ্টিককৈ বনাই, জেগাটো চাবা, ফিগাৰটো চাবা। আপুনিতো কাহিনী ইণ্ডিয়াৰ বাহিৰে নিবলৈ পাৰিব নে নোৱাৰিব সন্দেহ আছে। আজিকালি পৰা নাই, সেইকাৰণে তাতে চাওঁ আৰু আপুনি যে চাহৰ কথা ক'বলৈ আহিছে, নিজে যে মৰ্ণিং ৱাক কৰিবলৈ গৈ শইকীয়াৰ ঘৰত চাহ খাই হেপৰ কথা পাতি আহিব, আৰু মই চাহ নিদিওঁ বুলি ক'বলৈ আহিছে। আৰু ঘৰত থাকিলেতো অকল চাহে কৈ থাকে, কাম কৰা মানুহ যে লৈ দিব পৰা নাই মোক। 7টা বজাৰ পৰা টিভি আগৰ পৰা উঠিব নিবিচাৰে। প্ৰথমে অসমীয়া চিৰিয়েলবোৰ, তাৰপিছত হিন্দী চিৰিয়েলবোৰ, আৰু আজিকালিতো এই হলিউডৰ চিনেমাবোৰত লাগি গ'ল। ভাতকেইটা পাল মাৰি কোনো কম বনাই আৰু তাই মোক এনেকৈ ক'বলৈ আহিছে। আৰু তুমি শুই থাকিবা 7টা-8টালৈকে। মই 4টাতে উঠা মানুহটো খোজ কাঢ়িবলৈ গৈ ওচৰৰ মানুহৰ ঘৰত চাহ খাব কয় কাৰণে খাওঁ। আৰু তোমাৰ লাজ লাগিছে নি? নিজে শুই থকা সেই টাইমত আৰু আনৰ ঘৰত আলহীক চাহ দিব পৰা হৈ যায়। আপোনাৰ বেছি হৈছে কিন্তু দেই, আপোনাৰ বহুত বেছি হৈছে। মুখখন বহুত বেছি চলিব ধৰিছে। মই কিন্তু ক'বলৈ হ'লে আপোনাৰ অৱস্থা বেয়া কৰি দিম। ইমান চিঞৰ বাখৰ মানে আমাৰ ঘৰত, কি যে এইবোৰ। দেউতা যাওঁ, তোমাৰ লগতে যাম বাৰু। মই খালি আহোঁতে সেই লগৰ কেইজনীৰ লগতে আহিম, মানে সিহঁতৰ লগত এই বিগ বজাৰত সোমাম বুলি পাতি থৈ আহিছোঁ। সিহঁতৰো সৰু সুৰা বস্তু কিছুমান কিনিবলৈ আছে, মোৰো আছে। এই লকডাউন সময় পটকৈ দি দিব পাৰে, সেইকাৰণে কিনি লওঁ। তুমি মোক পইচা কেইটামান দিবা কিন্তু দেই। হ'ব সোনকালে যাওঁ লাগে, নহ'লে দেৰি হ'ব মোৰ আকৌ। মেকআপটো কৰি লৈছোঁ, নহ'লে ভাল নালাগিব নহয়। টিউশ্যন হ'লে কি হ'ব, অলপ ষ্টাইলত গ'লেহে ভাল লাগে ন। হ'ল নে ৰুহি? ইমান দেৰি কৰিছ যে? দেউতাটো মানে ইমান খৰ কৰে কৈছোঁ নহয়। বেয়াকৈ যাম নে কিনো টিউশ্যনলৈ যাম বুলি? ইমান 5 মিনিটৰ এজনো মানুহ ওলাব পাৰে। গৈ আছোঁ, ব'লা তুমি গাড়ী ওলোৱা। দেউতা মই পালোহি, তুমি যাবা দেই। হেল্ল' শইকীয়া, তুমি পালাগৈ ন? মই গৈ আছোঁ। ৰুহিকো লৈ আহিছিলোঁ, তাই নামিলে এতিয়া। মই পামগৈ বাৰু। কিমান মানুহ আছে বাৰু? আমি পাম চাগে ন আজি? হ'ব মই গৈছোঁ এতিয়া, পামগৈ এতিয়া। এই মানুহটো কি হ'ল আকৌ? ভেকচিন লৈ অহাৰ পৰা যে উঠাই নাই বিচনাৰ পৰা। কিবা এটা হ'লে বৰ ডাঙৰ কথা হ'ব ভগৱান। কৃষ্ণ, মই ডাক্তৰৰ ঘৰলৈকে যাওঁ আৰু এতিয়া। ডক্টৰ ক'ত আছে? ডক্টৰজন ক'ত গ'ল? বাইদেউ আহক, মই ইয়াতে আছোঁ সোমাই। কি কাৰণে আহিছে কওকচোন? কৰোণাৰ ভেকচিন এডাল যদি শেষ হ'ল নহয়, আপুনি কাইলৈহে পাব। ভেকচিনৰ নাম নল'ব আপুনি মোৰ আগত। আপুনি মোৰ মানুহজনক কি কৰিলে? কি ভেকচিন দিলে? বাইদেউ কি হ'লনো? কাৰণটো কওকচোন। আপুনি কেলৈ ইমান চিঞৰিছে ইয়াত আহি পিনি? হ'বলৈ বাকী নাই। সেইদিনা আপুনি ভেকচিন ল'ব লাগে যিহে ক'লে আৰু তেওঁলোকৰ অফিচত গৈ পিনি। আমাৰ তেওঁ ভেকচিন ল'লে, তাৰপিছৰ পৰাও হ'ল আৰু। তাৰপিছৰ পৰা ঘৰলৈ গৈ বিচনাৰ পৰা উঠাই নাই। মুখৰ মানে নোলোৱা হৈছিলে। কিবাহে কৈ আছে। আৰে বাইদেউ, এনেকুৱাতো হ'বই নোৱাৰে কেতিয়াও। মই দিয়া ভেকচিন 101% ভাল হয়। কিমান মানুহে লৈছে। তেতিয়াহ'লে মই কি মিছা কথা কৈছোঁ মানে? আপুনি চাগে পুৰণা বেয়া হোৱা এনেকুৱা ভেকচিন দিলে চাগে আমাৰ তেওঁক, সেইকাৰণেহে আপোনাৰে দুখ চব। আৰু ন, আপোনাৰ যদি বিশ্বাস নহয় নিজে চাই লওঁক ব'লক। এনেকুৱাতো হ'বই নালাগে, কাৰো লগত হোৱা নাই। তেওঁক মোৰ ওচৰলৈকে লৈ আহকচোন, মুখে মাতিবলৈ কওক, তেতিয়াহে মই ভালদৰে কথাটো গম পাম। আৰু মই হস্পিটেলত পৰা এৰি যাব নোৱাৰোঁ নহয়, তেওঁ ইয়ালৈকে লৈ আহক। ছাৰ, কাইলৈ কাৰণে ঠিক কৰি থওঁ নে কি? ৰেজিষ্ট্ৰেশ্যন আদি কৰি ল'ব লাগিব নহয় ভেকচিন দিবলৈ, নহ'লে বৰ দিগদাৰ কৰে মানুহবোৰে, আগত আহি যায়। তুমি চাই দিয়া সেইবোৰ, হৈ যাব কিনো, দিনটোত 100 টাকেহে। আপুনি কিবা এটা কৈ দিয়ক, ডক্টৰে হ'লে মোৰ কথা বিশ্বাসেই নকৰে। আৰে কি কৈছে? মোক গালিয়ে পাৰিছেচোন। মই কৰা নাই নহয় আপোনাৰ এনেকুৱা অৱস্থা। কিবা হৈছে মই নাজানো নহয়, চালেহে গম পাম। গালি দিয়া নাই তেওঁ আহিছোঁ বুলি কৈছে। বাইদেউ,
তেওঁ কোৱা ধৰণটো চাই মোৰ কিবা বেলেগ কথা নিচিনা লাগিছে দেই। হ'ব যিয়ে নকওক আপুনি নিজে বুজি লওক কিবা এটা আৰু। বাইদেউ খং নকৰিব আৰু আপুনি আৰম্ভহে কৰিব লাগে। আপোনাৰ মানুহজনৰ মুখখন বন্ধ হৈ গ'ল যেতিয়া আপোনাৰ লগত তৰ্ক কোনে কৰিব আৰু ঘৰখন শান্তি হৈ থাকিব, গম পাইছে? কি কৈছে আপুনি? ধেমালি কৰিছোঁ মই আছোঁ নহয়, আপুনি চিন্তা কৰিব নালাগে। মই চেক কৰিম নহয় কি হৈছে এতিয়া। মই আকৌ ভাবিছিলো বাইদেউ মুখখন বন্ধ হোৱা হ'লেহে ঘৰখন বেছি শান্তি হ'লহেঁতেন। ঐ ল'ৰা, তোৰ মুখখন বন্ধ ৰাখ, নহ'লে তোৰ একেচাই দাঁত মই হৰুৱাই দিম, গম পাইছ নাই? কোন চিনি পোৱা নাই মোক তই? বাইদেউ খং নকৰিব, মই এতিয়াই আপোনাৰ মানুহজনক চাম নহয়, টেষ্ট কৰিম নহয় মাতটো কিয় নাই লোৱা। আৰু এই কৰোণা জ্বৰ ভেকচিন দিলে জ্বৰটো অলপকৈ উঠেই, সেইকাৰণে সেইটো চিন্তা কৰিব নালাগে বাৰু। মই মাতটো কেলৈ নাই লোৱা চেক কৰিম। কৰক, যি কৰে কৰক, খালি সোনকালে ভাল হ'লেই হয় আৰু। দাদা মুখখন খোলক আৰু কওক আ আ। আকৌ কওক উ উ। জোৰছে কওক আৰু জোৰছে চিঞৰক। শুনিলেনে বাইদেউ? আপোনাৰ মানুহজনে কথা ক'লে। মই কৈছিলোঁ নে আপোনাক মোৰ ভেকচিন কাহানিও বেয়া হ'ব নোৱাৰে, তেওঁৰ বেলেগ কিবাহে হৈছিলে আচলতে। হেৰি, আপুনি এইবোৰ নাটকে কৰি আছিলে নেকি আকৌ? কৰিছিলোঁতো, তোমাক শিক্ষা এটা দিব লাগিছিল সেইকাৰণে। ইমান দিনৰ পৰা মোক মানে ভালকৈ কথা এষাৰ ক'ব নিদিয়াও তুমি। প্ৰতিটো কথাতে অকল আৰু মানে কৈছোঁ নহয় বাধা আৰু কিবা এটা নহয় কিবা এটা শুনাবাই আৰু মোক আৰু সুবিধা পালে দুইজনীয়ে মাক জীয়েক। তুমি যে বেছি আৰু অকণমান গম পাইছা নাই? ইমান আৰু মানুহক আৰু বেয়া ব্যৱহাৰ কৰিব নালাগে, অলপ সন্মানো কৰিব লাগে ন। বা বাইদেউ, আপোনাৰচোন বেলেগ কাৰ শাসন দেই ঘৰত। মই বেয়া ব্যৱহাৰ কৰোঁ ন? মই সন্মান নকৰোঁ। বল ঘৰলৈ বল, আজি গম পাবি আৰু তই ঘৰ ৰ। বাইদেউ ৰ'ব, ঘৰলৈ যাব তাৰ আগে ইয়ালৈ আহিলে যদি আপুনি ভেকচিনকে লৈ যাওক কৰোণাৰ। নাই, মই যে ভেকচিন নলওঁ দেই, মোৰ বেজিলে বৰ ভয় লাগে, বহুত বিষ হয় মোৰ, নালাগে। আৰে তুমি কিয় নল'বা? মই ইমান দিন সেই ঘৰত এক্টিং কৰি বিষত একেৰাহে পৰি থাকিলোঁ আৰু তুমি বিষৰ পৰা বাচিব আহিছা? ডাক্তৰ বাবু ধৰি দিছোঁ মই, আপুনি বেজী দি দিয়ক। বন্ধুসকল, আপোনালোকৰ যদি আজি ভিডিঅ' চাই ভাল লাগিল, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।